এবাৰ ৰেংমহমা হায়াৰ ছেকেণ্ডেৰী স্কুল চেণ্টাৰ B26 কোড 0545 HLRC এক্সাম 2026 ৰিজাল্ট আজি ডিক্লেয়াৰ কৰা হৈছে। আমি ৰিজাল্ট পোৱাৰ মতে আমাৰ চেণ্টাৰত টোটেল এপিয়াৰ আছিল 685 কেণ্ডিডেটছ। তাৰ মাজত পাছ কৰিছিল 464। তাৰ মাজত ফাৰ্ষ্ট ডিভিজন 130, ছেকেণ্ড ডিভিজন 291 আৰু থাৰ্ড ডিভিজন 43। এতিয়া পাৰ্চেণ্টেজ হিচাপত 67.74%। আমাৰ চেণ্টাৰত ফিডাৰ স্কুল বহুত কেইটা আছে। টোটেল আমাৰ 16টা ফিডাৰ স্কুল আছে। প্ৰথমটো আমাৰ ৰেংমহম হায়াৰ ছেকেণ্ডেৰী স্কুল, তাৰপিছত ডন বাস্কো হায়াৰ ছেকেণ্ডেৰী স্কুল, ৰতন ক্ৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, নিউটন হায়াৰ ছেকেণ্ডেৰী স্কুল, কভেনেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল, মেনহান্সে মেমৰিয়েল ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুল, কালভাৰী হোম একাডেমি, মান কালভাৰী স্কুল, লাংচলিয়াট হায়াৰ ছেকেণ্ডেৰী স্কুল, ইউনিয়ন খ্ৰীষ্টিয়ান ইংলিছ হাই স্কুল, ক্লিয়াৰডাপ হাই স্কুল, ছেইণ্ট মেৰিজ হাই স্কুল, লিটল কিডছ স্কুল, ছেইণ্ট এন্থনী ইংলিছ হাই স্কুল, কেৰিজ ডিভিজন অফ এডুকেশ্যন আৰু নৰ্থ পইণ্ট ইংলিছ হাই স্কুল। এইকেইখন আমাৰ চেণ্টাৰত মেট্ৰিক পৰীক্ষা দি আছে। এতিয়া আমাৰ তাৰ ভিতৰত এবাৰ অকণমান ৰিজাল্টটো আমি ভাল পোৱা নাই, যিহেতু আমাৰ চেণ্টাৰত আগে পিছে ডিষ্টিংশ্যন পাইছিলে বহুতকেইটা ল'ৰা ছোৱালী, কিন্তু এবাৰ দেখা গ'ল আমাৰ চেণ্টাৰৰ পৰা ডিষ্টিংশ্যন পোৱা এজনো নোলালে। আমাৰ চেণ্টাৰত ষ্টাৰ মাৰ্কছ পোৱা কেইটামান আছে। টোটেল 11জন কেণ্ডিডেটেই ষ্টাৰ মাৰ্কছ পাইছে। গতিকে এই দিশত ৰিজাল্টটো ইমান ভাল হোৱা নাই বুলি মই ভাবোঁ, কম্পেৰেটিভলি আগৰ বছৰ তুলনাত। এতিয়া আমাৰ স্কুলত টোটেল এপিয়াৰটো 51 আছিল। এতিয়া পাছ আউট 45। তাৰে ফাৰ্ষ্ট ডিভিজন পাইছিল 7জন, ছেকেণ্ড ডিভ পাইছিল 36 এণ্ড থাৰ্ড 2। টোটেল 45 কেণ্ডিডেটে পাছ কৰিছে আউট অফ 51 আৰু পাৰ্চেণ্টেজ হিচাপত 88.23। এবাৰ আমাৰ নিজস্ব স্কুলটো অকণমান হ'লেও ইম্প্ৰুভ হোৱা যেন পাইছোঁ, কিন্তু ভাল হৈছে বুলি মই নকওঁ, যিহেতু এতিয়া আজিকালি কম্পিটিটিভ দিন হৈ গ'ল। মিনিমাম পাৰ্চেণ্টেজ লৈ পেলাইতো ভাল কলেজ এডমিশ্যন ল'ব নোৱাৰে। সেই দিশত মই ক'ব বিচাৰোঁ আৰু ইম্প্ৰুভ কৰিব লাগে, যাতে ল'ৰা ছোৱালীবোৰ ভাল পাৰ্চেণ্টেজ লৈ পেলাই ভাল কলেজ এডমিশ্যন ল'ব পাৰে।